বন্ধুসকল গাহৰিকেইটাক অকণমান দেৰি আগতে দানা দিছিলোঁ তো খাইছে নে নাই চাবলৈ গৈছিলোঁ কিমান খাইছে কিমান খোৱা নাই আৰু এতিয়া বন্ধুসকল জানেই আপোনালোকে ঠাণ্ডাৰ দিন অকণমান জেকেট টেকেট লগাই আছোঁ। নমস্কাৰ বন্ধুসকল, আজি আমি এটা বা দুটা গাহৰি পোহাৰ বিষয়ে কথা কিছুমান ক'ম। কেনেকৈ পুহিলে লাভ বেছি হয় আৰু মাটিত পুহিলে লাভ বেছি হয় না পকীত পুহিলে বেছি লাভ হয়। তো সেই ক্ষেত্ৰত আমি খাচী গাহৰি হওক বা মাইকী গাহৰি মাত্ৰ দুটা গাহৰি পোহাৰ বিষয়ে কথা ক'ম। আপোনালোকে যদি কোনো এবাৰ যদি পুহি পোৱা নাই তেন্তে প্ৰথমতে দুটা গাহৰি পুহিব লাগে। প্ৰথমতে বেছি গাহৰি পুহিব নালাগে আপুনি, কাৰণ তাত আপুনি প্ৰথম নতুন সোমাব গাহৰি বিজনেছত বা গাহৰি ফাৰ্মত। তো সেই ক্ষেত্ৰত আপোনালোকে প্ৰথমতে দুটা গাহৰি পুহিব লাগে আৰু ৰুমটো প্ৰথমতে আপোনালোকে পকা বনাই ল'ব। তেনেকৈ মই মাটিটো পুহি আছোঁ এনেকৈ, সেইফালে সেইকেইটা দেখিছে দূৰত আছে আৰু বাদ বাকী সেইফালে আছে মাটিত, আৰু এইফালে আছে পকীত কেইটামান পুহিছোঁ। পকীত পোহাকেইটাও আপোনালোকে চাব পাৰিব আৰু মাটিত পোহাকেইটাও চাব পাৰিব। আৰু মানে কি হয়, আমি মাটিত পুহিলে মানে আমাৰ বেমাৰ সোনকালে দেখা দিয়া যায়। তো সেই ক্ষেত্ৰত আমি পকীততে পুহিব লাগে। আৰু মানে কি হয়, পকীত পুহিলে আৰু এটা টেনশ্যন, পকীত পুহিলে মানে আপুনি মানে এদিনত চাফা কৰিবই লাগিব ৰুমটো, নহ'লে আপোনাৰ গোটেইবোৰ লেতেৰা হৈ যাব। তো সেই ক্ষেত্ৰত চাব গ'লে মানে পকীত অকণমান কষ্ট বেছি হয়, কিন্তু আপোনালোকৰ মানে লাষ্টিংটো বেছি হ'ব গাহৰিকেইটাৰ, আৰু লাষ্টিং বেছি হ'লে আপোনাৰ লাভটো বেছি হ'ব। তো তেনেকুৱাকৈ আপোনালোকৰ বেমাৰ আজাৰবোৰ কমিব আৰু কষ্ট বেছি আছে পকীত পুহিলে। আপোনালোকে যদি টাইম টেবুল যদি আপোনালোকৰ নিমিলে তেন্তে আপোনালোকে মাটিতে পুহিব পাৰে। দুটা গাহৰি কথা কৈছোঁ মই, বেছি গাহৰি কথা কোৱা নাই। টাইম যদি মিলে তেতিয়াহে পাৰিব পকীত পুহিব, কাৰণ পকীত পুহিলে আপোনালোকে দুবাৰ বা এবাৰ চাফা কৰিব লাগিব দিনটোত। এতিয়া চাওক বন্ধুসকল, পকীত এদিন চাফা নকৰিলে মানে বহুত লেতেৰা হৈ যায় আৰু ইয়াৰ পৰা বেমাৰ বহুত ধৰণৰ দেখা দিব পাৰে। আৰু মাটিত মানে বহুত দিন চাফা নকৰিও থাকিব পাৰি। আৰু তাৰপিছত দানা পানীটো কথা আছেই, আৰু দানা পানী আপোনালোকে নিজে বিচৰিব লাগিব। আৰু যদি আপোনালোকৰ পইচা আছে তেন্তে আপোনালোকে নিবিচাৰকৈও পাৰিব, মানে ডাইৰেক্ট কমাৰ্চিয়েল ফিড আপোনালোকে সেইবোৰ আনি খুৱাব পাৰিব। কিনা দানা আনি খোৱালে মানে আপোনালোকৰ মানে টাইমটো বহুত কম লাগে। কিনা দানা খোৱালে মানে ডাইৰেক্টকৈ ৰেডিমেড বনোৱাই থাকেতো, মানে তেনেকুৱাকৈ আপোনালোকে দি দিলেই হ'ল, ঢালি দি দিলেই হ'ল। আৰু চাপৰ টাপৰ পাই চাপৰ টাপৰ পানী অকণমান খুলি মানে মিহলি কৰি অকণমান টুকুৰা ভাত চাত মিহলি কৰিও দিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মানে পইচা বেছি থাকিলে মানে টেনশ্যন নাই, মানে বইল কৰিব লগা টেনশ্যন নাথাকে। বইল কৰোঁতে বহুত টাইম লাগে, আৰু অকলে মানুহটো অকলেতো নোৱাৰে কৰিবৰ কাৰণে। এনেকৈ গাহৰি মানে অকলে পোহাটো অকণমান দিগদাৰ হৈ যায়। তো মানে পইচা যদি আছে আপোনালোকে 10টা পুহিলেও পইচা থাকিলে একো টেনশ্যন নাই। কিন্তু পইচা নাথাকিলে মানে কম পুহিলে মানে বেছি পুহিব নালাগে। পইচা নাথাকিলে, পইচা থাকিলে মানে যিমান পুহিব পাৰে। পইচা প্ৰথমতে কম থাকিলে মানে দুটাই পোহক, আৰু তাৰ পৰা লাহেকৈ আপোনালোকে আগবাঢ়ি গৈ থাকক। তো তেনেকুৱাকৈ আপোনালোকে আগবাঢ়ি গৈ থাকিব পাৰিব। মানে কম পুহিলে মানে আপোনাৰ দুটা পুহিলে মানে প্ৰথমতে যদি মাক বনাম বুলি ভাবে, তো মাক বনোৱাতে অলপমান কষ্ট হয়। সেইটো কাৰণে প্ৰথমতে মানে দুটা আনিব লাগে। সেইটো কাৰণে প্ৰথমতে মাক বনাই তাৰ কি বেমাৰ হয়, কি দেখা দিয়ে, কি ধৰণৰ লক্ষণ দেখা দিয়ে, তো সেনেকুৱাবোৰ আপোনালোকে গম পাই থাকিব আৰু জানি থাকিব কোনটো বেমাৰৰ লক্ষণ কি দিলে ভাল হয়। তো সেই ক্ষেত্ৰত আমি মানে প্ৰথমতে দুটা গাহৰি ষ্টাৰ্ট কৰাটো বেছি ভাল। এটা খাচী বা হওক, এটা বা মাইকী হওক, সেই ক্ষেত্ৰত মানে বহুত ভাল। আৰু মই দেখুৱাম বাৰু এইফালে গাহৰিটো মোৰ তাত মাটিত ৰাখিছোঁ তাক, আৰু তো কেনেকুৱা হৈ আছে সেইটোও দেখুৱাম। সেইটো ডাঙৰ গাহৰি অলপ, আৰু এইকেইটা আছে। এইদিনাখনতো দেখিছে আপোনালোকে মোৰ পোৱালি দিয়া, আৰু বাকী আছে 3জনী মাক পোৱালি দিছে গোটেইবোৰ, আৰু বাকী দানা পানী দি আছোঁ সিহঁতক এনেকুৱাকৈ। আৰু খৰচা ক'বলৈ গ'লে মই এতিয়া বৰ্তমান অলপ মানে তুঁহগুড়া দি আছোঁ, আৰু চাপৰ দি আছোঁ, লগতে ৰাইচ পলিচ দি আছোঁ। তাৰপিছতে গডৰেজ অকণমান দি আছোঁ। মানে ইমানটো দিব পৰা নাই এইকেইটা দিন, মানে অকণমান অলপ পইচাৰ কথাটো, পইচা বহুত লাগে মানে মাক গাহৰিত অকণমান বেছি পইচা লাগে। আৰু দৰৱ পাতিৰ কথা ক'বলৈতো নাযাওঁৱেই, বহুত লাগে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে খাচী পুহিলে মানে আপোনালোকৰ যদি টাইম নিমিলে তেনেহ'লে আপোনালোকে খাচী গাহৰি পোহক। টাইম যদি নিমিলে, আৰু যদি টাইম মিলে ঘৰত মাইকী গাহৰি পুহি আপোনালোকে বহুত টকা ল'ব পাৰিব। টাইম নিমিলিলে খাচী গাহৰি পোহক, সিমানে কথা। মানে টাইম যদি আপোনালোকৰ একেবাৰে বান্ধ নাখায় তেতিয়া আপোনালোকে খাচী গাহৰি পুহিব পাৰিব। যদি টাইম ওলায় তেতিয়া আপোনালোকে মাইকী গাহৰি পুহিব পাৰিব। আৰু এতিয়া দেখুৱাম মই মাকবোৰ কেনেকুৱা হৈ আছে, কি কথা আপোনালোকে চাব পাৰিব। আৰু মানে এতিয়া ঠাণ্ডা দিনটো, ঠাণ্ডাত মানে খেৰ দি থৈছোঁ। খেৰ দি দিলে লেতেৰা বহুত কৰে গাহৰিকেইটা।
হ'লেও কি কৰিম উপায় নাই, দিবই লাগিব খেৰ ঠাণ্ডাত যিহেতু নেকি। তো তেনেকুৱাকৈ দি থৈছোঁ আৰু চাওঁ বলকচোন এতিয়া আমি গাহৰিবোৰ কেনেকুৱা হৈ আছে কি কথা। আৰু এইখিনিতে বন্ধুসকল মই এটা কথা কওঁ, আজিৰ এই মোৰ ভিডিঅ'টো যদি কোনোবা নতুনকৈ চাই আছে বা কোনোবা প্ৰথমবাৰ চাইছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি যাওক, যাতে আহি থকা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। এতিয়া ইয়াতে গাখীৰ খাই আছে বৰ্তমান, আৰু এটাটো ক'ৰবাত গৈছে, 5টা আছে ইয়াৰ, এটাটো ক'ৰবাত গ'ল চাগে। তেনেকুৱাকৈ আৰু খেৰ দি থৈছোঁ মই এনেকুৱাকৈ। তাৰপিছত ইফালে ইয়াৰ পোৱালিবোৰ এনেকুৱাকৈ ধুনীয়াকৈ আছে খিলি, আৰু পোৱালিকেইটা আৰু তলত শুই আছে চাগে ইফালে। এইবোৰ ধুনীয়াকৈ আছে। সেইফালে এটা গৈছিলে, এইফালে আহি আছে আৰু ক'ৰবাত গৈছে মানে খিলি খিলি খাই থাকে। আৰু এইফালে মাকটো মাকে দানা খাই আছে, লেতেৰা হৈ আছে ৰুমটো, কৈছোঁ নহয় মানে এনেকুৱা মানে পাকিত আপোনালোকে চাফা কৰি থাকিব লাগিব, টাইম লাগি যায়। তো তেনেকুৱাকৈ অলপ কষ্টও হয়, আৰু কষ্ট হ'লেও আপোনাৰ মানে বেমাৰ আজাৰটো কমি থাকে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মানে প্ৰকৃত পোহক, প্ৰকৃত পুহিলে মানে কি হয় বহুত ধৰণৰ আপোনালোকে সুবিধা পাব। মানে ইয়াতে লেতেৰা দানা দিব হওঁতে লেতেৰা নহয়, আৰু ঠাণ্ডাটো আপোনাৰ খিচিৰি মিচিৰি লাগি থাকিলেও আপোনাৰ মানে অলপ ইয়াত পাকিত আহিলে মানে বেয়া নালাগে। তো তেনেকুৱা ক্ষেত্ৰত আমি প্ৰকৃত পুহিলে মানে বেছি ভাল যেন পাইছোঁ, আৰু বহুত ধৰণৰ ভাল। আৰু খেৰ এনেকৈ দিছোঁ আমি, খেৰৰ গৰমতো ঠাণ্ডা পাবৰ কাৰণে। তো তেনেকুৱাকৈ দিছোঁ আমি। আৰু ইজনী মাক বহুত লেতেৰা কৰে এই জেগাখিনি, মানে ইয়াতো পোৱালি কেইটামান বিকা হ'ল আৰু কেইটামান আছে, আৰু এই মাকটো মানে বহুত লেতেৰা কৰে জেগাখিনি। ইয়াকতো মানে দিনত দুবাৰ চাফা কৰিবই লাগে, মানে এই মানে যোনফালে তোনফালে লেট্ৰিন কৰি দিয়ে। তো তেনেকুৱা ক্ষেত্ৰত বহুত কষ্ট হয় আমাৰ, আৰু বহুত দিগদাৰ হয়। চাওকচোন কিমান লেতেৰা কৰি দিছে লগালগ, আৰু ইয়াক চাফা কৰিব লাগিব আৰু পানী মাৰিব লাগিব। তো তেনেকুৱাকৈ মানে কৰি থাকিব লাগে আৰু পকেট পুহিলে। আৰু ইফালেও ৰাখিছোঁ বন্ধুসকল, তো এনেকুৱাকৈ বেৰি দি কেনে ৰাখিছোঁ আমি। ইফালে চাওক মাটিত পুহিলে কি অৱস্থা কৰে, গোটেইবোৰ জেগা লেতেৰা কৰি দিয়ে। আৰু এনেকুৱা ক্ষেত্ৰত আমাৰ বেমাৰ সোনকালে দেখা দিয়া যায়। মানে বেমাৰ বুলি ক'ব গ'লে মানে লিভাৰৰ প্ৰব্লেমটো বেছি হ'ব আপোনাৰ। লিভাৰ প্ৰব্লেম হ'লে মানে গাহৰিটোৰ বেমাৰ আজাৰ বহুত ধৰণৰ বেমাৰে আপোনালোকক আৱৰি ধৰিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পাৰিলে প্ৰকৃতে পোহক। আৰু খাচী গাহৰি পুহিব পাৰে এনেকুৱা মাটিত। খাচী গাহৰি কাৰণ দুটা 3টা 4টা পুহিব পাৰে খাচী গাহৰি মাটিত পুহিলে। মানে খাচী গাহৰিটো পুহিলে মানে কি হয়, আপোনালোকেতো 8-9 মাহ বা 10 মাহত বিক্ৰী কৰি দিব। তো তেনেকুৱা ক্ষেত্ৰত বেমাৰটো মানে হ'লেও টেনশ্যন নাই। তো কাটিং মানে মাংস কাটাত সেইকেইটা মাংস কাটে না সেইকেইটাত, তো সেনেকুৱা ক্ষেত্ৰত মানে একো টেনশ্যন নাই। আৰু এনেকুৱাকেইটাতো আমি কাটিব নোৱাৰোঁ, নাই বুলি ক'লে 2 বছৰ বা 3 বছৰ ৰাখিব লাগিব, যিহেতু নেকি একটা মাক হয়। আৰু মাক গাহৰি আমি পোৱালি ল'বৰ কাৰণে ইয়াক পোৱালি আমি 8টা বা 9টা বা 10টা পোৱালি ইয়াৰ পৰা ওলাই বিকিলেও আমি নাই বুলি ক'লেও 30-40 হাজাৰ টকা পাওঁ। তো সেই ক্ষেত্ৰত মানে এই মানে মাক গাহৰিবোৰ সদায় পাকিত পুহিব লাগে। তো মোৰ জেগা ঠেকৰ কাৰণে মই ইয়াক ৰাখিছোঁ, আৰু ইয়াৰ পোৱালিবোৰ হ'লে মানে দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে কি কথা। মানে এতিয়া পোৱালি ইয়াৰ আৰু নাই বুলি ক'লেও 18-20 দিনমান লাগিব চাগে, 20 দিনমান লাগিব ইয়াৰ। আৰু ই ছেকেণ্ড টাইম হৈ আছে এতিয়া বৰ্তমান। তো তেনেকুৱাকৈ আপোনালোকে পাৰিলে মানে প্ৰকৃত পোহক মাক গাহৰিবোৰ, আৰু খাচীবোৰ পাৰিলে মানে যেতিয়া জেগাটো আপোনাৰ মেকআপ হয়, মেকআপ নহয় তেতিয়া আপোনালোকে খাচীবোৰ মানে মাটিতো পুহিব পাৰে, কিন্তু অকণমান দৰৱ পাতি ব্যৱহাৰ কৰিব লাগিব বহুত মানে, আৰু তেনেকৈ আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই, সকলোকে চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ সকলোকে, বাই বাই। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।